Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল। সো এতিয়া মই এফালে যাবলৈ ওলাইছো। এয়া মেখেলা চাদৰ পিনা দেখি নিশ্চয় গম পাইছে। মই লখিমপুৰতে থকা শ্ৰী শ্ৰী পদুমনি আইথানলৈ যাবলৈ ওলাইছো। এতিয়া 10 বাজি পাৰে হ'বলে হ'ল। মই ৰাতিপুৱাই যাম বুলি ভাবিছিলো, কিন্তু উলাই মেলি এতিয়াহে হৈছে একো নাই। এতিয়া তালৈ যাওঁ আৰু এফালে পুৰা কাপোৰ কানি মেলি থৈ দিয়া আছে, ব্লেংকেট, যেহেতু এতিয়া ঠাণ্ডা দিন পালেহি, মানে ঠাণ্ডা দিন পালেহি আৰু তো এয়া কাপোৰ কানি মেলি গুলি থৈ দিছে আৰু ৰ'দটো পুৰা ওলালে। তো এতিয়া মই যাওঁ পদুমনি আইথানলৈ। আৰু এফালে আছক আমাৰ ইমান ধুনীয়া ধুনীয়া ফুল ফুলিছে ঘৰত। এইটো কি ফুল বুলি কয় জানো, মানে নাৰ্জী গতে আৰু এইপা মায়ে ক'ব পৰা আনিছিলে, ইমান ধুনীয়া লাগে দেখি। তো মই এতিয়া গৈ থাকোঁ, গৈ পাই তাত ধুনীয়াকৈ পদুমনি আইথানখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সো এফালে এয়া আমি পদুমনি আইথান আহি পাই গ'লোহি। আৰু এয়াই হৈছে শ্ৰী শ্ৰী পদুমনি আইথান। ভিতৰলৈ সোমাই আপোনালোকক ভালকৈ ভিতৰ ভাগ দেখুৱাম বাৰু, কিন্তু তাৰ আগতে দোকানৰ পৰা এয়া ধূপ চাকি কিনি লৈছোঁ। এফালে চাকি জ্বলাই লওঁ আগতীয়াকৈ, তাৰপিছত ভিতৰৰ মন্দিৰলৈ যাম, তেতিয়া দেখুৱাম বাৰু। এয়া জ্বলাই লওঁ এতিয়া চাকি ৰস। এফালে সেৱা চেৱা কৰি ল'লোঁ আৰু এফালে আছে ডাঙৰ এটা, বিৰাট ডাঙৰ এটা পুখুৰী। এইফালে গৈ সেইফাললৈকে ওলাইছে, এইফালে এনেকৈ টাৰ্ণিং এটা আছে। আৰু ইয়াৰ মানে পদুমনি আইথানৰ ওচৰতে পাৰ্ক আছে, পদুমনি পাৰ্ক। এয়া আইথানৰ পাৰ্ক, মানে অলপ ইটো পাৰে আছে ৰাস্তাটো, ইটো পাৰে তালৈকো এপাক যাম বুলি ভাবিছোঁ। তো ইয়াত এফালে এপাক পুখুৰীটো ছাইডে ঘূৰি লওঁ, তাৰপিছত পদুমনি পাৰ্কলৈ এপাক যাম। মই এই পাৰ চৰাইখিনিৰ লগত ফটো মাৰিব পাৰিলোঁ হয়। বা এইখিনি ইমান ধুনীয়া লাগিছে, চাওক এগাল পাৰ চৰাই। এইফালে পাৰ্কৰ ভিতৰতো অকণমান সোমালোঁ। এইখন পাৰ্কখন এইফালে বহুত দূৰলৈকে আছে, মানে বহুত ডাঙৰ হয় পাৰ্কখন। লখিমপুৰৰ এখন ডাঙৰ পাৰ্ক। তো ইয়াতে অকণমান বহোঁ, কিবা কিবি খাওঁ, তাৰপিছত ঘৰলৈ যামগৈ। আৰু চাহ পৰি আছে, ভাল লাগিছে। কি বস্তু? অঁ, বনতো বহিব পাৰিলোঁ হয়। অকণমান বহোঁ, ইমান গৰম উঠি গৈছেগৈ। ঠাণ্ডা দিন যদিও গৰম উঠিছেও। এইবোৰ ফুলবোৰ ৰুইছেহে ন, এইবোৰ ফুলবোৰ ফুলিলে ধুনীয়া লাগিব। ইফালে বেলিটোৰ পৰা কিবা হৈ গৈছে। অঁ, চ' এইফালে এয়া কিবা কিবি লৈ আনিছিলোঁ ঘৰতে বনাই, আৰু এইবোৰ চিফটি কৰি লৈ ল'লোঁ। পানী বটল এইফালে ওচৰলৈ আনা দিয়া। মেগী অমলেট ৰাতিপুৱা জল্দি জল্দি বনাইছোঁ একদম। চামুচ লৈ আনিছিলোঁ নহয়, খাই লওঁ এতিয়া। লোৱা আহা। চিপছটো নহয় অ', মেগীটো খাই চাব কৈছোঁ। মেগী আৰু অমলেট খাই চাব কৈছোঁ। কেনেকুৱা হৈছে? না কোৱা খাব লাগিব। এইফালে এয়া মোৰ, আৰু এইফালে এয়া দেখিছেনে? নাই নাই, এইফালে এয়া দেখিছেনে? এইফালে এয়া মানুহে ভাত চাত লৈ আনিছে, ধুনীয়াকৈ ভাত চাত খাইছে পিকনিকৰ গতে। আৰু বেলেগ বেলেগ ঠাইত বহিছে। এইফালে চবেই মানে আনি আনি কিবা কিবি খাই বহি বহি খাইছে। এইফালে এইটো খং কৰি থাকে ভিডিঅ'ত দেখালে, তো ময়ো খাই লওঁ। টেষ্টি গুড। আৰু আমি এইফালে মজাছে খাই মেলি ল'লোঁ। জলফাই এটা খাই আছোঁ। মেগী চেগী খাই পূৰা পেটে ভৰি গ'লগৈ। আৰু এইফালে এইফালে মানুহবোৰো খাই খাই শেষ হ'ল। আৰু এইফালে এইটো দেখাই দিয়াচোন সি কিবা এটা লৈ আনিছে ঘৰৰ পৰা।
দিয়া না সি কিবা এটা লৈ আনিছে এইটো চাওক এইটো কি বাৰু ধৰিব পাৰিছেনে কি বাৰু এইটো ৰ'বা এইটো এইটো কি কি পলু লেটা 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 এয়া সিহঁতৰ ঘৰত তাহাঁতৰ আইতাকে কৰিছিলে বোলে তাৰপৰা কেইটামান লৈ আনিছে এইকেইটা ঘৰত মই এতিয়া ঘৰত গৈ পেলাই বনাম নহয় তেতিয়া বনাওঁতে ভালকৈ দেখুৱাম এইবোৰ কি এনেকৈ মানে হেৰিৰ পৰা ওলোৱাই নাই এয়া এইটো মানে পূৰা উলিয়াব লাগিব ঘৰত গৈ পেলাই বনাওঁতে আপোনালোকক দেখুৱাম বাৰু মজাছে খাই বৈ ল'লোঁ আৰু এইফালে এয়া এখন ধুনীয়া দীঘল দলং আছিলে কিন্তু মানে মেৰামতি কৰা নাই এয়া হেৰি হৈ আছে সোমাবলৈ নাই দিয়া বন্ধ কৰি থৈছে আৰু এইফালে এয়া আৰু সৌফাললৈও যাব পাৰি গছ 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 গছনিয়ে পূৰা ভৰা এইফালে দুফালে ইমান ধুনীয়াকৈ গছ লগাই থৈছে ইমান ধুনীয়া লাগিছে এইফালে এইখিনি আৰু এইফালে ফুল লগাই থৈছে মানে সৰু সৰু হৈ আছে ডাঙৰ হ'লে ফুলিলে তেতিয়া ভাল লাগিব আৰু এতিয়া আমি যামগৈ যিহেতু ইয়াত 4 বাজিবলৈ হ'লেই 4 বজাত পাৰ্ক বন্ধ কৰিব ঘৰলৈ যাবলৈ আছেই আৰু এনেও আজিকালি যিহে জল্দি জল্দি আন্ধাৰ হৈ যায় তো এতিয়া আমি যামগৈ আৰু এইফালে এয়া ডাঙৰ হয় পাৰ্কখন আমি মানে অকল আগৰখিনিতে থাকিলোঁ পিছফালে নগ'লোৱে পিছফালে গৈ লাভ নাই জংঘল ঠাইত আৰু সেয়া পুখুৰী তাতে ভেট ফুল নে পদুম ফুলো ফুলি আছে ভেট ফুল চাগে ন ক'তনো পদুম ফুল হ'ব ভেট ফুল তো এতিয়া যাওঁগৈ আৰু হ'ব বন্ধ কৰা হৈ গ'ল টাটা তো এইফালে আমি পাৰ্কৰ পৰা ওলাইলোঁ এইখন হাইৱেটোৰ কাষতে পাৰ্কখন সেইকাৰণে ভাল এতিয়া ঘৰলৈ যামগৈ আৰু এইকেইটা 50 টকা সেইকেইটা 40 টকা ল'বা তো এইফালে আনাৰস এটা লৈ ল'লোঁ এইখিনিতে আনাৰস বিকিছিলে মানে পাৰ্কৰ ফ্ৰণ্টতে বিকিছিলে ইয়াতে সদায় বিকেই ন প্ৰায় থাকেই আনাৰস এগাল এগাল আনাৰস থাকে একদম তো এতিয়া ঘৰলৈ যাওঁগৈ আৰু ইও তাৰ ঘৰলৈ যাব বাই বাই কৈ দিয়া ইও ঘৰলৈ যায় ময়ো নিজৰ ঘৰলৈ যাওঁ আৰু মই ঘৰত গৈ পেলাই আপোনালোকক লগ পাম ইমান ধুনীয়া এডোখৰ জেগাডোখৰ চাওক ঘৰত গৈ পেলাই লগ পাম